আজি আমাৰ চিৰাং জিলাৰ আমাৰ যিটো তিনিটা সমষ্টি বিজনিক বাদ দি তিনিটা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে। আমাৰ 13 চিৰাঙত আমাৰ 7জন কেণ্ডিডেটক আমি তেওঁলোকক একচেপ্ট কৰিছোঁ। আটাইকেইখন নমিনেশ্যন ভেলিড হৈছে। 7জন হৈছে আপোনাৰ 13 চিৰাঙত, আপোনাৰ 14 চিৰাঙত এডুৱাৰ এছটিত টোটেল একচেপ্ট হৈছে আপোনাৰ 7জন, তাৰে এজন ৰিজেক্ট হৈছে। তাৰপিছত আপোনাৰ 15 কাজল গাঁৱত 5জনে কৰিছিলে, 5জনে ভেলিড হৈছে, তেওঁলোক আটাইকেইজনক আমি একচেপ্ট কৰিছোঁ নমিনেশ্যন। আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশ্যন হৈছে। মনোনয়ন পত্ৰ উদ্ধাৰ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোকে উদ্ধাৰ কৰিব লাগিব 3টা বজাৰ আগত। আমাৰ 14 চিৰাং দুৱাৰ এছটি কনষ্টিটুৱেঞ্চিত আমাৰ 8জন আছিলে, 8জনৰ 7জন ভেলিড হৈছে, এজন আমাৰ ৰিজেকশ্যন হৈছে। ৰিজেকশ্যন হোৱাজন হ'ল চাংগ্ৰাং ব্ৰহ্ম, তেখেতে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল। তেওঁ নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ ছ'চিয়েল ৱৰ্কাৰ বুলি এফিডেভিটত শ্ব' কৰিছিলে, আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেছ বুলি শ্ব' কৰিছিল, আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিলে, আৰু তেওঁ তাতে এক্সট্ৰা অৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল, কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই। এতিয়া আমি আহিলোঁ আমাৰ এজ পাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D ৰিড উইথ দ্য ৰুল 221 ইন ব্ৰেকেট 2 A ইন ব্ৰেকেট A অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন ৰুল 2004 এইটো ভাইলেশ্যন হৈছে। যিহেতু তেওঁ যদি চৰকাৰী চাকৰি হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, তেখেতে ৰিজাইন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল, সেইকাৰণে সেইটো কাৰণতে আমি তেখেতক ৰিজেকশ্যন কৰিছোঁ।